এইটো চাওকচোন ইমান ধুনীয়া মিউজিকৰ লগত মিলাই মিলাই লাইটবিলাক জ্বলিছে কি ধুনীয়া লাগিছে এইটো চাওক কি মজা লাগিছে যেতিয়া আপুনি এয়াৰপোৰ্ট খোজ দিব তেতিয়া তাৰ কালাৰটো চেঞ্জ হৈ যায় ইমান ধুনীয়া লাগে ৰাতি দেখিবলৈ এইবিলাক এইখন ক্ৰুজ গ্লাছৰ ক্ৰুজ হয় এখন একদম বিবিচিটি লিখা আছে বঢ়িয়া লাগিছে এইখন হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মোৰ খুব ভাল মই এতিয়া আছোঁ ক্ৰুজত মই আহিছোঁ আজি ভিভিড চিডনী চাবলৈ ভিভিড চিডনী হৈছে এনুৱেল ফেষ্টিভেল হয় এটা এনুৱেল চেলিব্ৰেশ্যন হয় পূৰা লাইটিঙৰ এটা প্ৰগ্ৰেম হয় বেলেগ বেলেগ ধৰণৰ মানে ক্ৰিয়েটিভিটি চবেই মানে বেলেগ বেলেগ ধৰণৰ টেকন'লজি ইউজ কৰি ক্ৰিয়েটিভ কিছুমান কৰে এয়া মানে হৈ আছে আৰু গোটেই চাৰিওফালে লাইট কি ধুনীয়া সেয়া গোটেই লাইটিং চবফালে পূৰা লাইটৰে কামাল আৰু মজা লাগিছে মই ইয়াতে এতিয়া ক্ৰুজত আছোঁ কি বঢ়িয়া লাগিছে ক্ৰুজত একদম চবফালে বিল্ডিংছ আৰু চব বিল্ডিঙত পূৰা লাইট সেইটো ৰঙা হৈ আছে ধৰিব পাইছেনে সেইটো চিডনী টাৱাৰ আই বুলি কয় সেইটো টলেষ্ট বিল্ডিং ইন চিডনী মানে চিডনীৰ চবতকৈ ওখ বিল্ডিংটো হয় এইটো আৰু সেই বিল্ডিংটো চাওকচোন মেকুৱাৰী বুলি লিখা আছে যে সেইটো মোৰ হাজবেণ্ডৰ আগৰ অফিচ আছিলে ইমান ধুনীয়া ঠাইত আছিলে চাওক ভাল লাগিছে এইটো কি বস্তু চব লাইটিঙৰ কামাল হয় এইটো অপেৰা হাউচটো ধৰিব পাৰিছে নহয় এয়া চাওক অপেৰা হাউচৰ চাৰিওফালে কেনেকুৱা লাইটিং বিৰাট ধুনীয়া লাগিছে Just taking you round kind of. ৱাইন লৈছোঁ এই ঠাণ্ডা বতৰত এই গৰম কেনপিছকেইটা খাই কি যে মজা লাগিছে মই গ্লাছৰ ভিতৰৰ পৰা এয়া ভিডিঅ' কৰিছোঁ এয়া চাওক বাহিৰত ৰঙা নীলা একদম লাইটিঙৰ মানে কি ধুনীয়া মই এতিয়া ওপৰত গৈছোঁ ওপৰৰ পৰা দেখুৱাম আপোনালোকক ৱাও ওপৰৰ পৰা চাওক এইখন
Yeah. Thank you. Well, my son lives in Brisbane. Just serve for us the canopy. Oh, another one. I tried to talk to you at the bar, but you were too busy ordering your drink. It's a good spot too. Yeah. Any more? Yeah, there you go. Down? Sure. I'm gonna wait for the hamburger and chips. What hamburger and cheese? Son? I'm waiting for my hamburger and chips. হাৰ্বাৰ ব্ৰিজৰ তলেৰেদি আমি গৈ আছোঁ ৰাতি ইমান ভাল লাগে এইখন হাৰ্বাৰ ব্ৰিজখন ৱাও এইখন বোট সেইটো অপেৰা হাউচ অপেৰা হাউচ দেখা পাম আৰু এইখন আহিছে এতিয়া Wow, south. Ratri's city kon south kenekua. Oh. South ki dhuniya lagise wow. এইফালে সার্ভ কৰি আছে ওয়াইন ক্যানাপিজ আৰু এইবিলাক মই এটা লৈ লৈছো এইটো চিকেন বল লৈছো মই এতিয়া মই ডিম্পুক বিচাৰি আহিছোঁ ডিম্পু ক'ত হেৰাল ডিম্পুক বহুত সময় দেখাই নাই এয়া পালোঁ বাৰু ডিম্পুক ইয়াত মানে কি হয় জন্তু অলপমান বেছি ডাঙৰকৈ দেখিলোঁ তো এনেকৈ আমাৰ ক্ৰুজ শেষ হ'ব আৰু বহুত ভাল লাগিল আপোনালোকে বাইদেউৰ ভিডিঅ'বিলাক এনেকৈ চাই থাকিব আৰু লাহে লাহে মানে বাইদেউ গোটেই অষ্ট্ৰেলিয়াখন দেখাব মই 10 দিনহে আহিছোঁ 10 দিনত মই আৰু কি দেখাম তো গোটেই ভিডিঅ'বিলাক চাই থাকিব আৰু মই লাষ্ট একদিন আছোঁ পৰহি যাম তাৰপিছত আপোনালোকে নেক্সট মোৰ লগত আৰু বাইদেউক দেখা পাব আমাৰ ঘৰত